চকুৰ আগৰ পৰা ওলাই যা মই যদি আহি পোৱা পাছত দেখো নহয় কৈ দিছো যা এতিয়া যা মই সঁচাকৈ কুলক্ষণী মই যলৈকে যাওঁ তাতে কিবা এটা নহয় কিবা এটা অঘটন ঘটে নাই নাই মই ওলাই যাম এইখন ঘৰৰ পৰা আগৰ মানুহজনৰ ওচৰলৈ মই মাৰপিট খাই হলেও থাকিব লাগিব মোৰ এই কপাল বেয়া আছিলে মোৰ চাগে কপালত সুখ বুলিবলৈ নাহিলে অকণো মই এইখন ঘৰলৈ কেতিয়াও নাহো মই আহিলে আকৌ ছোৱালীজনী ওলাই যাব মই এতিয়া ওলাই যাম এইখন ঘৰৰ পৰা আগৰ ঘৰখনলৈকে যামগে মই ঐ ল'ৰা তই এই ছোৱালীজনীক কিয় গালি পাৰি আছ এই মোৰ নাতিনী হয় গম পাৱ নে নাপাৱ তই হা যা ইয়াৰ পৰা তই মোৰ নাতিনীক গালি দিবলৈ আহিছ তই মাজনী তুমি ৰাস্তাৰ মাজত কিয় অকলে অকলে আছা যোৱাগে আকৌ ঘৰলে
যোৱা যোৱা ঘৰলৈ যোৱাগে যোৱা মাহঁতে তোমাক বিচাৰি ফুৰিব নহয় মাজনী তুমি ইয়াত থাকিব নালাগে তুমি মোৰ দোকানলৈ ব'লা মোৰ দোকান সেইখন মই তোমাক তাতে ৰাখিম দেই মাজনী তুমি ইয়াত থাকিব নালাগে ইমান আন্ধাৰ ইমান ঠাণ্ডা কেনেকৈ থাকিবা ইয়াত ব'লা মোৰ লগতে ব'লা মোৰ কোনো নাতি নাই নহয় তুমি আজিৰ পৰা মোৰ নাতিনী দেই মোলে ভয় কৰিব নালাগে ব'লা ঘৰলৈ পলাই আনিছিল ক'ত আছা তুমি ওলাই আহা সোনকালে তুমি তই কি কৰিবলৈ আহিছ তই ইয়ালৈ নিজেতো ওলাই গৈছিলি এখন ঘৰলৈ নাহোঁ বুলি কৈ কামোৰটো কৰিবলৈ আহিছ তই হা ইয়াত যা মোৰ সন্মুখৰ পৰা আঁতৰ হ তোক দেখিলে মোৰ বহুত খং উঠে ওলাই যা ইয়াৰ পৰা কিয় ওলাই যাম হা কিয় ওলাই যাম এইখন তোমাৰ ঘৰ যেতিয়া মোৰো ঘৰ কিয় আনিছিলা মোক যদি মনেই নাছিলে মোৰ লগত সংসাৰ কৰিবলৈ কিয় আনিছিলা তুমি মোক হা তুমি ওলাই যা বুলি ক'লেই মই ওলাই নাযাওঁ মই ইয়াতে থাকিম কোনে কি কৰে ময়ো চাই ল'ম তুমি যদি মোক ইয়াৰ পৰা উলিয়াই দিয়া তেনেহ'লে মই পুলিচত কেছ দিম যে তুমি মোক কিডনেপ কৰি আনিছা বুজিলাতো লাজ নালাগিল আগৰ মাৰবোৰ খাই আকৌ মাৰ খাবলৈ আহিছ কি কৰ কৰি থাক তই ইয়াত মৰিবলৈ আহিছ যেতিয়া মৰ কিন্তু মোক তই মোৰ স্বামী বুলি নকবি বুজিলিতো মই তোৰ স্বামী নহয় আৰু শুন মই বেলেগ এজনী ছোৱালী এইকেইদিনতে আনিম গতিকে সতিনী ভাত যদি খাবলৈ তোৰ মন নাই আজি ইয়াৰ পৰা গুচি যা কি আৰু কিমান ছোৱালী জীৱন ধ্বংস কৰ হা মিছা কথা কৈ কৈ মোকতো আনিলি এতিয়া আৰু কাক ফচালি তই সঁচাকৈ দেই তোৰ দৰে মানুহ আৰু মই দেখা নাই যা যা কিমান আনো আনি থাক যেতিয়া এদিন নিজে ফচি মৰিবি তেতিয়া গম পাবি 100 গৰু মাৰিলে বাঘৰো মৰণ বুলি কথা এষাৰ আছে নহয় এদিন সেই কথাষাৰ তই নিজে গম পাই যাবি তই মোক নীতি শিক্ষা দিব নালাগে বুজিছ তোৰ কথা মতে মই চলিম বুলি তই কেনেকৈ ভাবিলি বৰ দম কথা হৈছে নহয় তোৰ ৰহ তোক শিক্ষা দি আছো আজি মই হে ভগৱান আকৌ বা কোন ছোৱালীৰ জীৱন ধ্বংস কৰিবই কাক বা মিছা কথা কৈ আকৌ আনিব মোৰতো জীৱনটো ধ্বংস হ'লেই এতিয়া আকৌ নতুন এজনীৰ জীৱন ধ্বংস হ'ব কেনেবাকৈ মই যদি পাৰিলোহেঁতেন সেই ছোৱালীজনীক ক'বলৈ যে মানুহজন ভাল নহয় কিন্তু মই এতিয়া লগ পাম কেনেকৈ ছোৱালীজনী বাৰু হে ভগৱান ছোৱালীজনীৰ জীৱনটো ৰক্ষা কৰিবা আৰু